আছে হাতত এখন নতুন 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 গাড়ী আৰু ইয়াক খুলি মেলি চলাই মেলি চাব লাগিব। চেনেলটোত অকল RC কাৰৰ ৰিম'ট কণ্ট্ৰল, ষ্টাণ্ট, ৰেচিং এইখিনি চাই থাকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ফেমিলিটোৰ লগত জইন হ'ব বুলি আশা কৰিছোঁ। চেনেলটোত নতুন নতুন আহিবলগীয়া দিনবিলাকত ভিডিঅ' পাই থাকিব। বলক ইয়াক এতিয়া আনবক্সিং কৰোঁ। ৰিম'টটো ইয়াত বেটেৰী দুটা খাব আৰু এতিয়া গাড়ীখনৰ ডিজাইন কি দিছেনো চাই লওঁ আৰু ইয়াত চাৰ্জাৰ কেবল ইয়াত মোটামুটি 4টা বস্তু দিছে। ইয়াত টায়াৰটোৰ গ্ৰিপটো অলপ ভালেই দিছে। মেড ইন ইণ্ডিয়া বেটেৰীটো বেটেৰীটো কানেকশ্যন কৰি লগাই দিলোঁ। তাৰপৰা ইয়াত দুটা বেটেৰী গাড়ীখন এতিয়া চলে কেনেকৈ তাকে এয়া লাইট জ্বলি গ'ল। এইটো চাৰ্জাৰ দিছে, মানে চাৰ্জাৰটো আপোনাৰ এই বেটেৰীটো যেতিয়া চাৰ্জ শেষ হ'লে মানে চাৰ্জ লগাব পাৰি আৰু কেবল বেটেৰী গাড়ী বেটেৰী চাৰ্জাৰ আৰু লাইটটো গাড়ীখনৰ মানে স্পীডটো ইমান নাই, খালি চাবলৈ ধুনীয়া আৰু ৰেচিং কাৰে হয়। ৰেচিং কাৰ একচুৱেলি স্পীডটো থাকিব লাগে, ইমান স্পীডটো নাই। ৰেচিং কাৰৰ স্পীডটো অলপ হ'ব লাগে, তেতিয়া মানে মোৰ আৰু এখন আছে মানে এনেকুৱা 4x4ৰ হয়, সেইখন আৰু ইয়াৰ মাজত মানে এনেই চলাই চাওঁ কোনটো বেছি ভাল হয়। আপোনালোকে কমেণ্ট কৰি জনাব কোনটো বেছি ভাল কোনটো বেয়া।
এতিয়া আপোনালোকে কওক কোনখন গাড়ী ভাল লাগিলে, এইখন নে এইখন? আপোনালোকে কমেণ্টত জনাব।